ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰলুইত, লোহিত আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদীও হয়। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাগিকভাৱে জড়িত। সভ্যতা সদায় নদী কেন্দ্ৰিক। প্ৰাগজ্যোতিষ কামৰূপ অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰিক সভ্যতাও আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। এই লোকসকলে সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছিল। গতিকে আজি আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীখনৰ জন্মৰ কাহিনী আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ কিছুমান ৰহস্যময় কথা। পোনপ্ৰথমতে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ জানিলো আহক। ভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভূমিৰ মানস সৰোবৰৰ হৃদয়ৰ পৰা চাংপো নামে এটি নৈ পূবমুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছু দূৰ বৈ আহি দক্ষিণ মুৱা হৈ প্ৰথমে চিয়াং, তাৰ পিছত দিহাং নামেৰে অৰুণাচলৰ ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে। দিহাঙৰ লগত অৰুণাচলৰ দিবাং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে। ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে আৰু হুগুলি আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়। তাৰ পিছত ই বংগোপসাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সংগমস্থলীত বিশ্বৰ বৃহত্তম বদ্বীপ সুন্দৰবন অৱস্থিত। এইবাৰ আপোনালোকে জানিব ব্ৰহ্মপুত্ৰ নদীৰ জন্ম কাহিনী। ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকা পুৰাণত এটি আখ্যান আছে। অসমৰ পূবফালে মিচিমি পৰ্বতৰ আগাৰীত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। ই হিন্দুসকলৰ অতি পবিত্ৰ তীৰ্থ। এই ব্ৰহ্মকুণ্ডতে পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়। অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমাবোৰ দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে। ফলত ইয়াৰ পানী দেশ দেশান্তৰলৈ যায়। এইদৰে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়। ব্ৰহ্মপুত্ৰৰ সৈতে অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অতি প্ৰাচীন কালতে ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল। এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী, তেজপুৰ, শিলঘাট, খাৰুপেটীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহুখন নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। প্ৰাচীন কালৰে পৰা ই অসমৰ এটা প্ৰধান জলপথ। ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ সৈতে বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে। আনফালে ব্ৰহ্মপুত্ৰৰ বুকুতে ফেৰী চলাই বহুতে জীৱন নিৰ্বাহ কৰি আছে। পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু ক্ষুদ্ৰতম নদীদ্বীপ ইয়াতেই অৱস্থিত। উমানন্দ আৰু মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে আংগাগিকভাৱে জড়িত হৈ আছে। এতিয়াও নদীদ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ এই ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি। এইদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে। ১৯৫০ চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলিখন তৰাং হোৱাত অসমত বছৰি বানপানী আৰু গৰাখহনীয়া বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি ইয়াৰ পানী সঠিক ব্যৱহাৰৰ কাৰণে ব্ৰহ্মপুত্ৰ আয়োগ নামে এখন কমিটিও গঠন কৰা হয়। ব্ৰহ্মপুত্ৰ নদীত সঠিকভাৱে মথাউৰি বান্ধি ঠায়ে ঠায়ে চুইচ গেটৰ ব্যৱস্থা কৰিলে ব্ৰহ্মপুত্ৰ নদী অসমৰ বাবে আশীৰ্বাদ হৈ উঠিব। ইয়াৰ বাহিৰেও জলবিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰিও অসমৰ বিদ্যুতৰ নাটনিৰ পৰিমাণ কমাব পৰা যাব। কিন্তু আজিলৈকে এই দুটা কামে সুচাৰুৰূপে হৈ উঠা নাই, যাৰ কাৰণে অসমৰ মানুহৰ আশীৰ্বাদ মহাবাহু ব্ৰহ্মপুত্ৰ নদী এতিয়া মানুহৰ কাৰণে সময়ে সময়ে অভিশাপ হৈ উঠিছে। আনপিনে অসমৰ অৱহেলা আৰু উচিত ব্যৱহাৰ নকৰাৰ কাৰণে পৰৰাষ্ট্ৰই ইয়াৰ পানী নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰি আছে, যিটোৱে অসমত সুদূৰ ভৱিষ্যতত ব্যাপক প্ৰভাৱ পেলাব।
এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই দিব। গতিকে বন্ধুসকল আজিলৈ ইমানেই। ভাল চাওক ভাল শিকক। ধন্যবাদ। জয় হিন্দ।